মিডিয়া পাৰ্চনক ধন্যবাদ জনাইছোঁ আমাৰ এই অনুষ্ঠানটোত উপস্থিত হোৱাৰ বাবে। ঈশ্বৰ পুত্ৰ প্ৰাণৰ শিল্পী জুবিন দা নোহোৱা এই আমাৰ প্ৰথম বাৰ্ডে। যদিও তেখেতৰ জন্মদিন, আমি জন্মদিনৰ লগতে আজি আমি তেখেতৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান অনুষ্ঠিত কৰাৰ লগতে তেখেতৰ স্মৃতিত যাতে আমি স্মৃতি জীয়াই ৰাখিব পাৰোঁ, আমাৰ নৱপ্ৰজন্মই আহি থকা আমাৰ প্ৰজন্মই যাতে তেখেতক স্মৰণ কৰি ৰাখিব পাৰে, তাৰ নিমিত্তে আমি 6-7জন ল'ৰাই বিশেষভাৱে আলোচনা কৰি আমি ভাবিছিলোঁ কি জুবিনদাৰ নামত কি এটা কৰিব পাৰোঁ। তেনেকৈ আলোচনা কৰি আমি স্মাৰকটো বনালোঁ। তাৰপিছত আমাৰ এই স্মাৰকটো হোৱাৰ পিছত ৰাইজে ইমান উৎসাহিত হ'ল, আমাৰ এই অঞ্চলত উৎসাহিত আমাক ইমান আগুৱাই নিলে যে আমি স্মাৰক উন্মোচনৰ লগতে আমি তেখেতৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান, সংগীতানুষ্ঠান, তেখেতৰ নামত সংগীতানুষ্ঠান, এনেকৈ আমি বৃক্ষৰোপণ, সৰ্বধৰ্ম প্ৰাৰ্থনা এইখিনি আমি কৰিবলৈ সক্ষম হৈছোঁ ৰাইজৰ সহায়ত। আমি ৰাইজক ধন্যবাদ জনাইছোঁ। লগতে ঈশ্বৰ পুত্ৰ প্ৰাণৰ শিল্পী জুবিন দাই অমৰ হওক, তাৰে আমি প্ৰাৰ্থনা কৰি আজি আমাৰ অনুষ্ঠানটো আৰম্ভ কৰিছোঁ। ইতিমধ্যে আমাৰ স্মাৰক উন্মোচন হৈ গ'ল, আমাৰ সভাপতি মহোদয় উন্মোচন কৰিলে। এতিয়া আমাৰ জ্যেষ্ঠজনে বৃক্ষৰোপণ কাৰ্যসূচী, বৃক্ষৰোপণ আমি নাহৰে বৃক্ষৰোপণ কৰিছোঁ। কাৰণ প্ৰাণৰ শিল্পী আগতেই কৈ গৈছে, তেখেতে যেতিয়াই জীয়াই থাকোঁতে কৈ গৈছিলে যে যদি নাহৰ থাকে তাতেই জুবিন দা থাকে, য'ত নাহৰ থাকে তাতে জুবিন দা থাকে। সেইকাৰণে আমি আমাৰ এই ৰাজহুৱা অনুষ্ঠানত নাহৰৰ বৃক্ষ ৰোপণ কৰিছোঁ। লগতে আমি সকলোৱে নিজৰ ঘৰে ঘৰে একোডালকৈ হ'লেও আমি নাহৰ গছৰ পুলি আমি ৰোপণ কৰিছোঁ। ভাষা নাই, কিমান ভাল পাওঁ, অন্তৰৰ পৰা ভাল পাওঁ আমি জুবিন দাক, ক'বলৈ আমাৰ ভাষা নাই। কি ক'ম, দাদাৰ জন্মদিনৰ দিনা আমি শ্ৰদ্ধাঞ্জলি, চাগে আমাৰে দুৰ্ভাগ্য চাগে আমি জীয়াই থাকোঁতে দাদা গুচি গ'ল। তেখেত মানুহে একচুৱেলি মই এইখিনিয়ে ক'ম, তেখেত যেনেকৈ শ্ৰীমন্ত শংকৰদেৱ, শ্ৰীমন্ত মাধৱদেৱ মহাপুৰুষ আছিল, তেখেতসকলো এটা সময়ত মানৱেই আছিল। যেতিয়া তেখেতসকল স্বৰ্গগামী হৈছিল তেতিয়াহে মানুহে অনুধাৱন কৰিছিল যে তেখেতসকল ঈশ্বৰৰ একোটা দান আছিল। তো জুবিন দাও এনেকুৱা কিছুমান কাম কৰি থৈ গৈছে, এনেকুৱা কিছুমান কথা কৈ থৈ গৈছে, এনেকুৱা কিছুমান কাম কৰি গৈছে। সেই কামেই তেখেতৰ কৰ্মৰাজিয়ে দেখাই গৈছে যে তেখেত এজন সাধাৰণ পুৰুষ নাছিলে, তেখেত এজন ঈশ্বৰৰ পুত্ৰ আছিলে। সেইটো আমি মানিবলৈ বাধ্য হৈছোঁ। আপোনালোকে নিজে দেখিছে সোণাপুৰত আজিও বৰ্তমানো কেনেকুৱা ৰাইজৰ ভিৰ, চাগে এনেকুৱা ডাঙৰ ডাঙৰ আপোনাৰ মঠ মন্দিৰ মছজিদ গীৰ্জাটো চাগে ইমান মানুহ আপোনাৰ গোট খোৱা নাই বা প্ৰাৰ্থনাৰ কাৰণে যোৱা নাই। কিন্তু জুবিনদাৰ সমাধিত এতিয়ালৈকে মানুহে হাজাৰ হাজাৰ লক্ষ লক্ষ জনতাই এতিয়াও কান্দি কান্দি আপোনাৰ তাত শ্ৰদ্ধাঞ্জলি জনাই আছে। মন্দিৰ সদৃশ পৰিৱেশ তাত। গতিকে আমি ক'বই লাগিব তেখেত এজন সাধাৰণ পুৰুষ নাছিলে, তেখেত ঈশ্বৰৰ দান আছিলে, ঈশ্বৰৰ এটা অৱতাৰ আছিলে। তেখেতৰ জীৱনকালতে তেখেতে কৰি থৈ গৈছে তেখেতৰ কৰিব লগাখিনি। গতিকে এইখিনিয়ে আমি অনুৰোধ জনাম, তেখেতৰ যিখিনি কৰ্মৰাজিৰ জৰিয়তে দাদাই কৈছে, আগতে জীয়াই থাকোঁতে কৈছে দাদাই, তেখেতে জীয়াই থাকোঁতে কৈছে যে তেখেতৰ কৰ্মৰাজিখিনি যদি আমি জীয়াই ৰাখোঁ তেখেতে ভাল পাব, তেখেততকৈ তেখেতৰ কৰ্মৰাজিখিনি। গতিকে আমিও আজি তেনেকুৱা এটা অনুষ্ঠান কৰিছোঁ যে শ্ৰদ্ধাঞ্জলিৰ লগতে তেখেতে যিবিলাক কথা কৈ গৈছিলে সেইবিলাক বস্তু গোটেইখিনিতো নোৱাৰোঁ, যিখিনি পাৰোঁ আমি সেইখিনি ফ'ল' কৰিবলৈ চেষ্টা কৰিছোঁ। আপোনাৰ এই যিটো তেখেতৰ মৃত্যু, এইটো স্বাভাৱিক মৃত্যু নহয়, এইটো মোৰ ব্যক্তিগত কথা। মই যিখিনি ব্যক্তিগতভাৱে মই নিজে এটা চিন্তা চৰ্চা কৰি বা কিছুমান পৰিৱেশ দেখি গম পাইছোঁ, এইটো এটা স্বাভাৱিক আপোনাৰ মৃত্যু নহয়। এইটো সুপৰিকল্পিতভাৱে সেইটো এটা হত্যাকাণ্ড। আমি আজি আপোনালোকে চাব পাৰিব, আমি আজি যিমানখিনি অনুষ্ঠান কৰিছোঁ তাত তেখেতক শ্ৰদ্ধাঞ্জলি জনোৱাৰ লগতে আমি তেখেতৰ ন্যায়ৰ দাবী কৰিছোঁ। আপুনি চাব পাৰে আমি যিমান পোষ্টাৰিং কৰিছোঁ, আমি যিমান অনুষ্ঠানটোৰ কাৰণে আমি প্ৰচাৰ কৰিছোঁ, প্ৰচাৰত আমি সেইটো কথা ৰাইজক জনাইছোঁ যে সকলোৱে তেখেতৰ ন্যায়ৰ কাৰণে, আজি দেখিলে আপোনালোকে অলমষ্ট 2 মান্থ হ'ল এতিয়ালৈকে তেখেতে ন্যায় পোৱা নাই। এইটো অকল আমাৰ অসমৰেই নহয়, চাগে এছিয়া মহাদেশৰ মানে কি সবততকৈ জনপ্ৰিয় ব্যক্তিজনেই যদি এতিয়ালৈকে 2 মান্থ হৈ গ'ল, অলমষ্ট 2 মান্থ হৈ গ'ল, এতিয়ালৈকে ন্যায় নাপায়। আৰু আপুনি মই কোন?
আপুনি মই কেনেকৈ ন্যায় পাম গতিকে আমি এক হোৱাৰ সময় এটলিষ্ট জুবিনদাৰ কাৰণে ঈশ্বৰপুত্ৰ জুবিনদাৰ কাৰণে আমি ন্যায়ৰ কাৰণে সকলো জাতি ধৰ্ম ভাষা নিৰ্বিশেষে সকলোৱে তেখেতৰ ন্যায়ৰ কাৰণে আমি চবে আপিল কৰিব লাগে এইটোৱে মই ৰাইজক অনুৰোধ জনাইছোঁ চবে #জাষ্টিছ4জুবিনদা সকলোৱে হোৱাটছআপত ফেচবুকত আপোনালোকে চবে #জাষ্টিছ4জুবিনদা লেখক আমি ডিজিটেল আন্দোলন যিটো আমি কৰি আছোঁ সেই ডিজিটেল আন্দোলনটো সকলোৱে যদি আমি কৰোঁ এতিয়া দেখিছোঁ মই লাহে লাহে সকলোৱে ব্যস্ত হৈ গৈছে জাষ্টিছ4জুবিনদাও কমি গৈছে সমাধিত মানুহো কমি গৈছে চাগে এনেকৈ হ'লে এদিন সকলোৱে পাহৰি যাব চবে ব্যক্তিগত স্বাৰ্থত লাগি যাব প্ৰাণৰ শিল্পী জুবিনদা ঈশ্বৰপুত্ৰ জুবিনদাই ন্যায় পাব বুলিতো আশাই কৰিব নোৱাৰা হৈছে মানুহেও এৰি দিছে প্ৰশাসনেও কি কৰি আছে এতিয়ালৈকেতো আমাক একো ভাল ৰিজাল্ট দিব পৰা নাই ধন্যবাদ জনাব লাগিব CM মহোদয়ক লাগি আছে তেখেতে কিন্তু কিমানখিনি কৰি আছে সেইটোতো আমি ক'ব নোৱাৰোঁ সেইটো SITয়ে গম পাব বা চৰকাৰ প্ৰশাসনে গম পাব আমি আশাতে আছোঁ চৰকাৰৰ আশাত আছোঁ চৰকাৰে কিবা কৰিব সেইখিনি আৰু কিন্তু এনেধৰণৰ আছিলে এতিয়া আমি উন্মোচন কৰিলোঁ আমাৰ স্মাৰকটো তাৰপিছতে আমাৰ বৃক্ষৰোপণ কাৰ্যসূচী হৈ গ'ল এতিয়া আমাৰ সামূহিক ভগৱত পাঠ অনুষ্ঠান হৈ আছে আমাৰ 3 বজালৈকে সামূহিক ভগৱত অনুষ্ঠান থাকিব তাৰপিছতে আমাৰ সৰ্বধৰ্ম প্ৰাৰ্থনা আছে প্ৰায় 200জনীয়া এটা জিকিৰ জাৰিৰ দলে আমাৰ ইয়াতে জিকিৰ জাৰি কৰিব প্ৰায় 300জনীয়া এটা আৰজৰ দলে আমাৰ ইয়াতে আৰজ কৰিব নেপালীসকলে যি কীৰ্তন তেখেতসকলে যি প্ৰাৰ্থনা কৰে কীৰ্তন তেখেতসকলৰ 200জনীয়া দল এটা আহিব আমাৰ প্ৰায় 500জনীয়া এটা আয়তীসকলে ইয়াতে একেলগে নাম গাব এইখিনি অনুষ্ঠান শেষ হোৱাৰ পিছত আমাৰ প্ৰায় 5000 মানুহ একেলগে জুবিনদাৰ যি আবাহনী প্ৰাৰ্থনা স্বৰূপ মায়াবিনী গীত নহয় একচুৱেলি সেইটো এতিয়া গীত বুলি ক'ব নোৱাৰে মই ক'ব বিচাৰিম সেইটো এতিয়া প্ৰাৰ্থনাত পৰিণত হৈছে সেই প্ৰাৰ্থনা আমি প্ৰায় 5000 মানুহ একেলগে আমি প্ৰাৰ্থনা সত্ৰিক গীতটো আমি গাম তাৰপিছত আমাৰ সাংস্কৃতিক অনুষ্ঠান আছে সাংস্কৃতিক অনুষ্ঠানতো আমি বড়ো নেপালী অসমীয়া আমাৰ যিহেতুকে এইখিনি আমাৰ গোটেইবিলাক জনগোষ্ঠীয়ে আমি সমিল মিলে বাস কৰোঁ সেইকাৰণে আমি উদযাপন সমিতিয়ে এইটো আমি বিচাৰিছোঁ যে সকলো জনগোষ্ঠীৰে যাতে একোজন সংগীত শিল্পী আহি আমাৰ এই অনুষ্ঠানত জুবিনদাৰ অকল আমাৰ